প্ৰথমেই মই কওঁ গুৰুজনলৈ প্ৰণাম জনাই জয় গুৰু শংকৰ সৰ্ব গুণা কৰ যা কেৰি নাহি কেও পাম তোহাৰী চৰণ কৰেণু শত কৌটি বাৰেক কৰোঁ প্ৰণাম। এই আপ্ত থাকি আমি আজি নহয় মোৰ বৰ্তমান 53 বছৰ, আজি মই 53 বছৰে শুনি আছোঁ। তাৰ আগতো নিশ্চয় মোৰ দেউতাসকলে মোৰ ককা দেউতাসকলে শুনিছিলে, গুৰু বুলি মানি আহিছে। আৰু 1500 শতিকাতে গুৰুজনাই যিখিনি অমূল্য সৃষ্টি সমগ্ৰ অসমবাসীৰ কাৰণে দি থৈ গ'ল, সেইখিনিক আজি নৎসাত কৰিব বিচৰা যিকোনো শক্তিক আমি এতিয়াই এশিকনি দিয়াৰ কিন্তু সময় সমাগত। গতিকে মই ভাবোঁ আজি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ বুলি কৈছে, আচলতে তেখেত সত্ৰাধিকাৰ নহয়, এজন সত্ৰৰে ডেকা সত্ৰীয়া। তেখেতে প্ৰথমেই অনুভৱ কৰিব লাগিছিল যে সত্ৰ শব্দটোৰ অৰ্থ কি, সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে সকলোৱে জানে। সমগ্ৰ অসমবাসী শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে জানে যে অসমৰ সৰ্বপ্ৰথম সত্ৰখন মাজুলী ধোৱাহাট বেলগুৰি সত্ৰ, যিখন সত্ৰ মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰিছিলে। গতিকে সেই সত্ৰক তেখেতে নৎসাত কৰিব বিচৰা কাৰণটো আমি এতিয়াও বুজি পোৱা নাই। গতিকে তেওঁ যদি কিবা ভাবিছে সেইটো তেওঁ সম্পূৰ্ণ ব্যক্তিগত কথা, কিন্তু এইটো সামাজিক মাধ্যমত ক'ব লগা কথা বুলি মই নাভাবোঁ। গতিকে তেখেতে উপলব্ধি কৰক আচলতে তেখেতে কি ক'বলৈ গৈ কি কৈছে। তেখেতে কালি এটা কথা কৈছে, মই অকণমান সময় শুনিছিলোঁ যে শাক্তপন্থাত পূজা পাৰ্বণবিলাক আছে, সেইটো শাক্তত আছিলে। মহাপুৰুষ দুজনা শংকৰদেৱ মাধৱদেৱৰ লগত গুৰুজনাৰ স্বাধীন সাতৰাতি যুক্তি তৰ্ক হৈছিল, আৰু সেই যুক্তি তৰ্কত পৰাস্ত হৈ অত্যন্ত শাক্ত মাধৱদেৱে গুৰুজনৰ ওচৰৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। শিষ্যত্ব মানে কি? শিষ্যত্ব মানে তেখেতৰ দাস হৈ থকাটো নহয়, জ্ঞান। গুৰুজনাই মহাপুৰুষ মাধৱদেৱে তেতিয়া উপলব্ধি কৰিছিলে যে মই এইবিলাক যিখিনি কৰিছোঁ আচলতে এইবিলাক ভুল, জীৱ হত্যা মহাপাপ। দুৰ্গা পূজাক বলি দিয়ে, আগতে নৰবলি দিছিলে। এজন মানুহৰ শান্তিৰ কাৰণে যদি এজন মানুহক বলি দিব লগা ব্যৱস্থা হয়, সেইটো আমি অন্ততঃ মানি ল'ব নোৱাৰোঁ। গতিকে মই পুনৰবাৰ তেখেতলৈ মই অনুৰোধ জনাইছোঁ, আচলতে তেখেতে কি কথা ক'ব লাগিছিল, কি ক'লে তেখেতৰ ভুল হৈছে বুলি আমি ভাবিছোঁ। তেখেতে শুধৰণি কৰি পুনৰবাৰ সামাজিক মাধ্যমত তেখেতৰ ভুল স্বীকাৰ কৰিলে আমি পৰম কৃতাৰ্থ হ'ম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰে জনা যেনে কল্পতৰু তাহাঁতৰ বিনাই নাই 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 আমাৰ পৰম গুণ। এই ভাগি কথা অৰ্থ তেখেতে জানে নাজানে? যিজনে কৈছে নেকি যে শংকৰ গুৰু নহয় বুলি, তেওঁ এই কথা পাতি অৰ্থ কিবা জানে নাজানে? আৰু তেওঁতো সত্ৰাধিকাৰ নহয়, তেওঁ এনেই য'তে ত'তে আবোল চাবোল গোৱাই কিয় ফুৰিব লাগে? শ্ৰীমন্ত শংকৰে আমাক কি দিয়া নাই? তেখেতে জানেনে কি দিছে? আজি নামঘৰ, আজি কীৰ্তন দশম ঘোষা ৰত্নাৱলী, ভাওনা সভা, এইবিলাক ক'ৰ পৰা পালে তেখেতে? তেখেতৰ ব্যক্তিগত ক'ৰ পৰা কোনোবাই দিছে নি তেখেতক সেইবিলাক? তেখেতে সেইবিলাক নাজানে নহয়। তেখেতে এই আবোল তাবোল গাই আছে, গতিকে তেখেতে কাম কৰক। তেখেতৰ যিটো মগজু আছে, মগজুটো অলপ ঘূৰি মেলি লওক, তেতিয়াহে তেখেত সংশোধন হ'ব। গুৰুক তেতিয়াই শংকৰ গুৰু বুলি ক'ব বুলি ভাবিছে। গতিকে আপুনি যদি গুৰুক নামানে তেতিয়া আপুনি এই অসমৰ পৰা বাহিৰলৈ যোৱাই ভাল। আমি সেইটোকে ক'বলৈ বিচাৰিছোঁ। গতিকে গুৰুজন কি বস্তু তেওঁ আজিলৈকে চিনি নাপালে। তেওঁ পাওঁতেনো এই এবাৰ জেল খাই আহিছে, এইবিলাক কিছুমান কথাতে এতিয়াও তেওঁ জেললৈ যাওক। জেলত কয়দীসকলক সোধকগৈ। মই কৈছোঁ যে কয়দীসকলে যদি কয় শংকৰ গুৰু নহয়, তেতিয়া আমি মানিম। তেখেতে সুধি আহকগৈ জেললৈ গৈ পুনৰবাৰ। মই তাকে ক'বলৈ বিচাৰিছোঁ, যিজনে শংকৰ গুৰু বুলি নহয়, তেওঁ মই কৈছোঁ